হাই এভৰিৱান, আজি মই ভাবিলোঁ আমাৰ ঘৰটোকে দেখাই দিওঁ। এইটো হৈছে আমাৰ ঘৰ। বাৰান্দাত তাঁত এখনো লগাই থোৱা আছে দেই, তাত মানে ৰুমাল লগাই থৈছোঁ। এইটোৱে হৈছে আমাৰ ঘৰ। আমাৰ ঘৰৰ এইখন হৈছে চোতাল। আমাৰ ঘৰৰ মুখতে খালি পাৱাৰ হাউচ এটা আছে দেই, ইলেক্ট্ৰিচিটি বোৰ্ড। এইটো হৈছে ইলেক্ট্ৰিচিটি বোৰ্ড। জুম কৰি দেখাই আছোঁ, ওচৰলৈ যাবলৈ মানে হোৱা নাই। মই এইফালে এইটো হৈছে আগফাল ডোখৰ, এইটো হৈছে খেৰৰ গঁৰাল, এয়া হৈছে পাছফাল। এইফালে চব মই দানা সিজাই আছোঁ। চব বাৰু এইফালে মই দানা সিজাই আছোঁ গাহৰিলে। গাহৰি আছে 5টা। ৰ'ব আপোনালোকক গাহৰিও দেখাইছোঁগৈ বাৰু। এইয়া আহি আছোঁ গাহৰি চাবলৈ। চব এইয়া এই দুটা হৈছে মোৰ ভাগৰ। তাৰপাছত আৰু আছে, আৰু 3টা আছে, এক্সট্ৰাকৈ বান্ধি থোৱা আছে বাৰু। এই দুটা মোৰ ভাগৰ। তাৰপাছত এইফালে আহি আছোঁ আমি, ইয়াত আছে 3টা, এইটো এটা আৰু সেইকেইটা। বেয়া নাপাব, মই ঘৰতে ভিডিঅ'টো বনাই পিনে এনেকৈ কৰি দেখাইছোঁ, কাৰণ মই ক'লৈকো ওলাই যাব নোৱাৰোঁ। আমাৰ ঘৰ খালি এতিয়ালৈকে মানুহবোৰ কোনো নাই আৰু, সেইবাবে ভাবিলোঁ আৰু আজি বোলো ঘৰটোকে দেখাই দিওঁচোন। মইনো কি কৰোঁ দিনটো, কেনেকৈনো থাকোঁ। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।